এয়া হৈছে ফাকুৱা দিনাৰ ভিডিঅ'। ৰাতিপুৱাতে এয়া ৰাইজে একেবাৰে অৱস্থা বেয়া কৰি দিলে। এয়া আকৌ সেইদিনা সন্ধিয়া লগা আমি গোটেইসোপা এনেকৈ বহি অলপ সময় লেকচাৰ দিলোঁ। মানে আমাৰ ঘৰবোৰ একেবাৰে ওচৰা-ওচৰি যদিও এনেকৈ গোটেইকেইজনী একেলগে বহিবলৈ খুব কমেই হয়। আৰু তাৰপাছত এয়া আকৌ তাৰ পাছদিনাহে মানে সন্ধিয়া আমি গৈছিলোঁ ভাগৱতলৈ। আমাৰ ঘৰৰ পৰা অকণমান আঁতৰত ভাগৱত হৈ আছে। মই আৰু মোৰ লগৰ দুজনী ভাগৱতলৈ বুলি আহিলোঁ। তাতে আমি ধুনীয়াকৈ ধূপ-চাকি লগাই অলপ সময় বহিলোঁ। আমাৰ লগৰে এজনী আকৌ পোৱাহি নাই, তাইৰ কাৰণে অলপ সময় ৰ'ব লগা হ'ল। কাৰণ আমি তেনেকৈ লগ পোৱা নহয় এতিয়া। কলেজ শেষ হোৱাৰ পাছৰ পৰা মানে আমি খুব কমেই লগ পোৱা হয় বুলি ক'ব পাৰি। সেইকাৰণে তাইলৈও আমি অলপ সময় ৰ'দিলোঁ। অৱশ্যে বতৰটো বহুত বেছি বেয়া আছিলে। এইফালে পূৰা বৰষুণ দি আছে কাৰণ তাহাঁতি ঘৰলৈও যাবগৈ আৰু অলপ সময় পাছতে তাইও পালেহি। বাৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই। ইউটিউবত যাব দেই। বৰ্তমানে ভিডিঅ' কৰিছোঁ। বাই বাই।